হেল্ল' বন্ধুসকল, আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ গোলাঘাট কমাৰবন্ধা চুতীয়া গাঁৱৰ এটা পথৰ দৃশ্য দেখাম আপোনালোকক, যিটো পথ চুতীয়া গাঁৱৰ পৰা চকেটিঙলৈ লাগি আছে। গোলাঘাট চুতীয়া গাঁৱৰ পৰা চকেটিঙলৈ সংযোগী পথৰ অৱস্থাটো চাব, কিমান অৱস্থাটো চাব। পুখুৰী সদৃশ গাঁত হৈ গৈছে, এঠ হৈ তাকে আপোনালোকক দেখাম, চাই থাকক। ইমাৰ্জেঞ্চি যদি কিবা হয় হস্পিটেললৈ নিবলৈ এম্বুলেঞ্চখন সোমাব নোৱাৰে, আৰু বেলেগটো কিবা বাদেই দিয়ক, গাড়ী এখন সোমাবলৈ বহুত দিগদাৰ হয়। তেনেকুৱা অৱস্থা হৈছে। চাওক, মোৰ ইউটিউব চেনেলৰ জৰিয়তে চৰকাৰলৈ অনুৰোধ জনাইছোঁ, অতি সোনকালে ৰাস্তাটো ঠিক কৰি দিয়ক, যাতে অলপ ভাল কৰি দিব লাগে। চৰকাৰলৈ এইটো অনুৰোধ জনাইছোঁ, আৰু আপোনালোকে পষ্টটো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে চৰকাৰে এই কথাটো গম পায়। যেতিয়া ইলেকশ্যন হ'ব ন, তেতিয়া শিল বালি দুগাড়ীমান পেলাই অকণমান যোনডোখৰ মেইন ৰাস্তাৰ পৰা সোমাই আহিব, এইডোখৰ 100 মিটাৰমান বনাই মানুহবোৰক ভালকৈ লগাই ইলেকশ্যনৰ সময়ত। তেনেকৈয়ে চৰকাৰ চলি আছে। আৰু কি কথা নহ'ব, এই ভাষণ কি নহ'ব, মোবাইলত হওক বা টিভিতে হওক, ভাষণ কি নিদিব চৰকাৰে। গতিকে ৰাস্তাটো ঠিক কৰিব লাগে অতি সোনকালে, সেইটোৱে। আৰু ভোট বিচাৰি আহিব, কি ধুনীয়া ক'ব, আমি ইটো কৰিম, সিটো কৰিম, ঠিক কৰিম, এনেকৈ কৈ থাকিলে নহ'ব। অতি সোনকালে ৰাস্তাটো ভাল কৰক। আপোনালোকে অকল ভাষণ দি ইটো কৰিম, সিটো কৰিম কৈ থাকিলে নহ'ব। অলপ আমাৰ ফালে চিন্তা কৰিব, ৰাস্তাবিলাক অলপ ঠিক কৰিব। নহ'বা বহুত দিগদাৰ হয়। এআঁঠু গাঁত হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে, এয়া চাই লওক। আৰু এবছৰ পিছতে ৰাস্তা হৈ নাথাকে, এইটো পুখুৰী সদৃশ হ'বগৈ। ৰাস্তাই আকৌ চেনি নিদিব, অতি সোনকালে ঠিক কৰক যাতে। আৰু এইখন বেনাৰখনত চক কি লেখা আছে শুনক। চৰকাৰক কৈছোঁ, আপোনালোকে ইলেকশ্যনৰ আগত ভাষণ দি লাভ নাই, পাৰিলে অতি সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিব লাগে। ইয়াত 2-3খনকৈ, 2-3বাৰকৈ গাড়ী এক্সিডেণ্ট হৈছে, অতি সোনকালে ভাল কৰি দিব যাতে। সেয়াই মোৰ চৰকাৰলৈ আবেদন জনাইছোঁ। গতিকে আপোনালোকে শ্বেয়াৰ কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব।